হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি মই অনুশীলনী r-2ৰ 3, 4, 5 কুৱেশ্যনবোৰ সমাধান কৰিম। তোমালোকে ভিডিঅ'টো চাই যাবা আৰু এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে আৰু এইখিনি চাই যোৱা তোমালোকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 3 নম্বৰৰ প্ৰথমটো কুৱেশ্যন হৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? প্ৰথম কুৱেশ্যন হৈছে 19ক তোমালোকে প্ৰথমে আনসাৰটো লিখিবা। প্ৰথমে তোমালোকে সলিউশন দিবা। সলিউশন দি 19ক বৰ্গ কৰি ল'বা। তোমালোকে বৰ্গ কৰি পেলাই তোমালোকে 10 + 9 হোল স্কয়াৰ দিবা। তোমালোকে প্ৰথমে হোল স্কয়াৰ দি তোমালোকে কি কৰিব লাগে? এতিয়া তোমালোকে এইটো a + b হোল স্কয়াৰ ফৰ্মুলা তোমালোকে এইটো ভাঙিব লাগে। তোমালোকে ভাঙি তোমালোকে কুৱেশ্যনটো সলভ কৰিব লাগে। তোমালোকে সলভ কৰোঁতে ইকুৱেল দি 10ক স্কয়াৰ কৰি ল'বা। 10ৰ স্কয়াৰ মানে a স্কয়াৰ মানে 10 স্কয়াৰ, a স্কয়াৰ মানে 10 স্কয়াৰ, 10ক স্কয়াৰ কৰি ল'বা তোমালোকে আৰু প্লাস দিবা। প্লাস দি ফৰ্মুলা 2 আছে 2 দিবা। তোমালোকে 2 দি a আছে ইয়াতে a আছে নহয় ফৰ্মুলাৰ a আছে। তোমালোকে a মানে কি 10 দিবা। তোমালোকে b into b মানে 9 ইকুৱেল b স্কয়াৰ প্লাস b স্কয়াৰ কৰিবা। 9ক স্কয়াৰ কৰিবা। তোমালোকে স্কয়াৰ কৰি এতিকে ইকুৱেল দিবা। ইকুৱেল দি তোমালোকে 10ক স্কয়াৰ কৰিলে কিমান হ'ব? 100। 2 into 10 20 হ'ব। 20ক 9ৰে পূৰণ কৰিবা। পূৰণ কৰি তোমালোকে পাবা 180 পিছত প্লাস কৰিবা। কৰি 9ক স্কয়াৰ কৰিবা। স্কয়াৰ কৰিলে 81 পাবা। তোমালোকে 81 পাবা। ইকুৱেল সকলো মিলাই তোমালোকে 100 180 আৰু 81 মিলাই তোমালোকে পাবা 361 তোমালোকে পাবা। ইয়াতে তোমালোকৰ কুৱেশ্যন আনসাৰ হৈছে তোমালোকৰ এইটো। ভালদৰে তোমালোকে চাই যাবা। 2 নম্বৰ কুৱেশ্যন হৈছে 37 স্কয়াৰ 37 কৰিবা। 37ক স্কয়াৰ কৰিবা। তোমালোকে এইটো নিয়মত ভাঙিব লাগে। তোমালোকে প্ৰথমে তোমালোকে কি কৰিবা? a স্কয়াৰ মানে 30ক কি কৰিবা? তোমালোকে 30 + 7 দিবা। হোল স্কয়াৰ দিবা। তোমালোকে পিছত তোমালোকে এইটো দি ভাঙিব লাগে। তোমালোকে এই ফৰ্মুলাত তোমালোকে ভাঙিব লাগে। a স্কয়াৰ মানে 30 স্কয়াৰ প্লাস 2 into a মানে 30 ইনটু দিবা। ইনটু দি b আছে b মানে 7 দিবা। তোমালোকে 7 দিবা প্লাস 7ক স্কয়াৰ কৰিবা। তোমালোকে স্কয়াৰ কৰিলে 7 স্কয়াৰ হ'ব। পিছত তোমালোকে কি কৰিবা? ইকুৱেল কৰিবা। 30ক স্কয়াৰ কৰিলে তোমালোকে 900 পাবা। তোমালোকে পিছত প্লাস দিবা। প্লাস দি 30 into 2 60 পাবা। 60ক 7ৰে পূৰণ কৰিবা। পূৰণ কৰিলে 400 তোমালোকে 20 পাবা। তোমালোকে পূৰণ কৰি চাবা। পিছত তোমালোকে প্লাস দিবা। প্লাস দি তোমালোকে 7ক স্কয়াৰ কৰিবা। 7ক স্কয়াৰ কৰিলে তোমালোকে পাবা 49 পাবা। পিছত তোমালোকে ইকুৱেল কৰিবা। এইখিনি প্লাস কৰি ল'বা। প্লাস কৰি পাবা 1369। তোমালোকৰ আনসাৰ ইয়াতে শেষ। এইটোৰ আনসাৰ ইয়াতে শেষ। এতিয়া তোমালোকে 3 নম্বৰ কুৱেশ্যন চাবা। 53ক তোমালোকে স্কয়াৰ কৰিব লাগে। স্কয়াৰ সেইটো নিয়মত তোমালোকে কৰিব লাগে। a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ। তোমালোকে এইটো ফৰ্মুলা তোমালোকে মুখস্থ কৰি ল'বা। পিছত তোমালোকে 53ক স্কয়াৰ কৰিবা। তোমালোকে 50 + 3 হোল স্কয়াৰ কৰিবা। পিছত তোমালোকে ইকুৱেল দিবা। ইকুৱেল দি a স্কয়াৰ মানে 50 স্কয়াৰ। a স্কয়াৰ মানে 50 স্কয়াৰ প্লাস 2 ফৰ্মুলা 2 পাবা। 2a মানে 50 a মানে কিমান 50 ইনটু b স্কয়াৰ। b স্কয়াৰ মানে 3 স্কয়াৰ।
তোমালোকে ভালদৰে চাই ল'বা এইখিনি পিছত তোমালোকে কি কৰিবা বি স্কয়াৰ মানে 3 স্কয়াৰ তোমালোকে 3 স্কয়াৰ কৰিবা পিছত তোমালোকে এইখিনি 50ক স্কয়াৰ কৰিলে পাবা তোমালোকে 2500 এইখিনি তোমালোকে চাই ল'বা কৰি তোমালোকে খাতাখিনি কৰি ল'বা এইখিনিত কৰি ল'বা তোমালোকে পিছত প্লাস দিবা প্লাস দি এইটো পূৰণ কৰিলে তোমালোকে পাবা 300 পিছত তোমালোকে 3 স্কয়াৰ কৰিলে 9 পাবা এই সকলোখিনি মিলাই তোমালোকে 2409 পাবা 2809 পাবা পিছত তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাই যোৱা 78 এইটো স্কয়াৰ কৰিব লাগে 70 প্লাস 8 হোল স্কয়াৰ এইটো কৰিব লাগে তোমালোকে 70 প্লাস ইকুৱেল দিবা তোমালোকে ইকুৱেল দি এইটো নিয়মত কৰিব লাগে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ এই সকলোখিনি তোমালোকে এইটো নিয়মত কৰিব লাগে 70 স্কয়াৰ কৰিলে তোমালোকে কিমান পাবা 70 স্কয়াৰ কৰিবা তোমালোকে পিছত প্লাস দিবা a ফৰ্মুলা 2 পাবা 2 পাবা পিছত a স্কয়াৰ মানে 70 প্লাস a স্কয়াৰ নহয় a মানে 70 পিছত ইনটু b মানে 8 পিছত b স্কয়াৰ মানে 8 স্কয়াৰ পিছত তোমালোকে কি কৰিবা এইখিনি তোমালোকে 70 স্কয়াৰ কৰিলে পাবা 4900 এইটো স্কয়াৰ কৰিলে পাবা এতিয়া তোমালোকে 2 into 70 into 8 তোমালোকে এইখিনি কৰিলে পাবা 1120 পিছত তোমালোকে 8ক স্কয়াৰ কৰিব লাগে 8ক স্কয়াৰ কৰিলে কিমান পাবা 8ক স্কয়াৰ কৰিলে 64 পাবা 8ক স্কয়াৰ কৰিলে 64 পাবা 64 পিছত এই সকলোখিনি মিলাই তোমালোকে 6084 পাবা পিছত এইটো আনসাৰ শেষ এতিয়া তোমালোকে কি কৰিব লাগে এইখিনি ভালদৰে চাবা তোমালোকে এতিয়া 4 নম্বৰ কুৱেশ্যন হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এইটো তোমালোকে সহজ একেবাৰে মন দি শুনিবা তোমালোকে মন দি শুনিলে পাৰিবা 1764 এইটো সলিউশন দিবা 1 নম্বৰ কুৱেশ্যন এইটো লিখি পিছত তোমালোকে এতেকে দি বৰ্গমূল চিন দিবা তোমালোকে 1764 ক বৰ্গমূল চিন দিবা ইকুৱেল দিবা দি তোমালোকে এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ভাঙিব লাগে তোমালোকে এইখিনি ভাঙিব জানা যদি নাজানা মই ইয়াতে দিছো তোমালোকে চাই ল'বা কেনেকুৱা ভাঙে তোমালোকে এইখিনি চাই ল'বা তোমালোকে এইখিনি শিকি ল'বা বহুত ইম্পৰ্টেন্ট হয় সকলো অংকবোৰত এইখিনি লাগে তোমালোকে এইখিনি ভাঙি পাবা তোমালোকে 2 into 2 into 3 into 3 7 into 7 মই কৈছো তোমালোকে শুনি ল'বা পিছত তোমালোকে এইখিনি ভালদৰে চাই ল'বা পিছত তোমালোকে এইখিনি স্কয়াৰ কৰি ল'বা 2 স্কয়াৰ কৰিলে দুটা 2 আছে 2 এটা 2 স্কয়াৰ কৰিবা তোমালোকে দুটা 2 এটা কৰিবা স্কয়াৰ দিবা তোমালোকে পিছত 3 স্কয়াৰ কৰি ল'বা 7 স্কয়াৰ কৰি ল'বা পিছত তোমালোকৰ স্কয়াৰে আৰু ৰুটে কেনসেল যাব স্কয়াৰে আৰু ৰুটে কেনসেল গলে তোমালোকে পাবা 2 into 3 into 7 এইখিনি পূৰণ কৰিলে তোমালোকে পাবা 42 এইটো আনসাৰ শেষ পিছত তোমালোকৰ 2 নম্বৰ কুৱেশ্যন হৈছে 9216 এইটো তোমালোকে ৰুটবাৰ দিব লাগিব এতেকে দি তোমালোকে এইটো ৰুটবাৰ দিব লাগিব এতেকে তোমালোকে লিখি যোৱা এইটো ইয়াতে তোমালোকে দি আছে মৌলিক উৎপাদক পদ্ধতিৰে বিশ্লেষণ কৰা এইখিনি দি আছে মই যিখিনি দেখাইছো তোমালোকে এইখিনি চাই ল'বা চাই লোৱা এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ভঙা তোমালোকে এইখিনি 2 into 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 3 into 3 এইখিনি পাইছো মই মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তোমালোকে এইখিনি ভাঙি ল'বা পিছত তোমালোকে ইকুৱেল দি 2 স্কয়াৰ কৰি ল'বা 2
2 স্কয়াৰ কৰিলে 2 দুটা স্কয়াৰ কৰিবা এটা 2 পাবা তোমালোকে এইখিনি স্কয়াৰ কৰিলে ইয়াতে পাবা মই দেখাই লৈছো তোমালোকে চাই লবা স্কয়াৰ কৰিলে 3 স্কয়াৰ কৰিলে 3 এটা পাবা স্কয়াৰ কৰিবা তোমালোকে পিছত স্কয়াৰ আৰু ৰুট কেনসেল যাব এইখিনি ৰুট কেনসেল গলে 2 into 2 into 2 into 2 into 2 into 3 পাবা পিছত তোমালোকে এইখিনি পূৰণ কৰিলে তোমালোকে 96 পাবা ইয়াতে শেষ আনসাৰ তোমালোকৰ 3 নম্বৰ কুৱেশ্যন হৈছে 7744 ক স্কয়াৰ কৰিবা বৰ্গ কৰিবা তোমালোকে এইখিনি দিয়া আছে তোমালোকে মৌলিক উৎপাদক পদ্ধতিৰে তোমালোকে এইখিনি উলাই লবা প্ৰথমে পিছত তোমালোকে এতেকে দিবা এতেকে দি 7744 ৰুট ওভাৰ দিবা তোমালোকে ৰুট ওভাৰ দি তোমালোকে ইকুৱেল দিবা ইকুৱেল দি তোমালোকে এইখিনি স্কয়াৰ কৰিবা ওপৰৰখিনি তোমালোকে দিলেও হ'ব না নিদিলেও হ'ব তোমালোকে এইখিনি চাই যাব টুক স্কয়াৰ কৰিলে পাবা 2 into 2 into 2 into 11 এইটো স্কয়াৰ ৰুট ওভাৰ আৰু স্কয়াৰ কেনসেল যাব কেনসেল গলে তোমালোকে এইখিনি পূৰণ কৰিলে পাবা 88 4 নম্বৰ কুৱেশ্যন হৈছে 9801 এইটোক এতেকে কৰি ৰুট ওভাৰ দিবা ওপৰত ৰুট ওভাৰ দিবা আৰু এইখিনি মৌলিক উৎপাদক পদ্ধতিৰে এইখিনি বঙা আছে তোমালোকে চাই লবা এইখিনি পাবা 3 স্কয়াৰ into 3 স্কয়াৰ into 11 স্কয়াৰ এইটোক স্কয়াৰ ৰুট কেনসেল গলে তোমালোকে পাবা 3 into 3 into 11 এইখিনি পূৰণ কৰিলে তোমালোকে পাবা 99 তোমালোকৰ আনসাৰ শেষ আৰু তোমালোকৰ 5 নম্বৰ কুৱেশ্যন হৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব 108 কুৱেশ্যন নম্বৰ 1 সলিউশন দিবা তোমালোকে 108ক তোমালোকে মৌলিক সংখ্যা উৎপাদকীকৰণ পদ্ধতিৰে ভাঙিব লাগে ইয়াতে ভাঙা আছে তোমালোকে চাই লবা আৰু ইয়াতে 2 into 2 into 2 into 2 into 3 into 3 into 7 আছে তোমালোকে এইখিনি ভাঙি ইয়াতে আছে যেহেতু পিছত লিখিবা তোমালোকে যেহেতু মৌলিক উৎপাদক 7 যুগ্ম সংখ্যা টকা নাই এতেকে 108 into 7 equal 2 square into 2 square into 3 square into 7 into 7 দুটা পূৰণ কৰিব লাগিব ইকুৱেল দিবা ইকুৱেল দি 2 square into 3 square into 7 square হ'ব এতেকে নিৰ্ণয় ক্ষুদ্ৰতম সংখ্যা হ'ল ইকুৱেল 7 2 নম্বৰ কুৱেশ্যন হৈছে তোমালোকৰ 2028 ইকুৱেল দিবা ইকুৱেল দি তোমালোকে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে ভাঙি লবা ভাঙি তোমালোকে ইয়াতে বহাবা তোমালোকে 2028 দিবা 28 দি 2 into 3 into 13 বহাবা দি স্কয়াৰ দিবা তোমালোকে 3 দিবা 13 স্কয়াৰ দিবা তোমালোকে যেহেতু মৌলিক উৎপাদক 3 যুগ্ম বাবে সংখ্যা টকা নাই এতেকে 2028 into 3 2 into 3 into 13 square into 3 equal 2 square 3 square into 13 square যে এতেকে নির্ণয় ক্ষুদ্রতম সংখ্যা হল 3 তোমালোকৰ 4 নম্বৰ কুৱেশ্যন হৈছে 768 এইখিনি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে ভাঙি ল'বা তোমালোকে ইয়াত দিয়া আছে তোমালোকে চাই ল'বা ওপৰটো নাচাবা তলটো চাবা তোমালোকে ইয়াত দিয়া আছে তোমালোকে এইখিনি চাবা আৰু ইকুৱেল দি তোমালোকে 2 into 2 into 3 বহাবা তোমালোকে ইয়াত দিয়া আছে তোমালোকে বহাবা তোমালোকে এইখিনি স্কয়াৰ দিবা 2 square 3 square 2 square 2 square 2 square into 3 যেহেতু মৌলিক উৎপাদক 3 যুগ্মভাৱে সংখ্যা টকা নাই 768 into 3 equal 2 square 2 square 2 square into 3 into 3 থেকে নির্ণয় ক্ষুদ্রতম সংখ্যা হল 3 ইয়াতে শেষ তোমালোকৰ